নমস্কাৰ বন্ধুসকল, এয়া দেখিছেনে? এয়া হৈছে আমাৰ খেতিয়কৰ FD ফিক্সড ডিপজিট। এয়া হৈছে বগা চন্দনৰ পুলি। এইটো 10 বছৰত মেচিয়ৰ হৈ যায়। ইয়াৰ লগত আছে ইয়াত ৰঙা ফুলৰ গছ প্লাণ্ট। ৰঙা ফুলৰ অবিহনে ই ডাঙৰ হ'ব নোৱাৰে। আহকচোন কেনেদৰে লগাইছোঁ আপোনালোকক দেখুৱাওঁ আজি। পুলিটো এনেদৰে লগোৱা হৈছে। শিপাবিলাক দেখিছেনে কিমান গ্ৰোথ কৰিছে। সেইবাবে ইয়াত লগত হাউচ প্লাণ্টটো দিলে সোনকালে ডাঙৰ হয়। মানে এই বস্তুটো হৈছে পৰজীৱী। এই আনৰ শিপাৰ লগত খাদ্য সংগ্ৰহ কৰি এই গছজোপা ডাঙৰ হয়। মানে কাৰণ হাউচ প্লাণ্টটো দিয়া অতিকৈ প্ৰয়োজনীয়। তাৰপাছত 2 বছৰৰ পাছত ইয়াৰ মাজত আৰু আকৌ নিম গছৰ পুলি লগাবলগীয়া হয়। এই ফুলজোপাই 2 বছৰলৈকে ইয়াক ডাঙৰ হোৱাত সহায় কৰিব, এই ৰঙা ফুলজোপাই। নমস্কাৰ বন্ধুসকল, এই পুলিটো দেখিছেনে? এইটো হৈছে বগা চন্দনৰ পুলি। এই লগত হাউচ প্লাণ্ট দিয়া আছে। আজি বগা চন্দনৰ পুলি লগাইছোঁ। এই আপোনালোকে চাবলৈ হ'ব এতিয়া কেনেকৈ লগাইছোঁ বগা চন্দনৰ পুলি। এইটো শুনিছোঁ কোৱা মতে 10 বছৰত ইয়াৰ হাৰ্ডউড হৈ যায়, মেচিয়ৰ হৈ যায়, বিক্ৰী কৰিবৰ বাবে। ইয়াৰ হাৰ্ডউডটো বোলে 1 কেজি হাৰ্ডউডটোৰ দাম বোলে 6000 টকা হৈ যায়। সেইবাবে 200-300 মান লগাই থওঁ বুলি ভাবিছোঁ এই পুলিটো। আৰু আগলৈ দেখুৱাই আছোঁ। ইয়াত গাঁত খান্দি থৈছোঁ, এয়া চুপাৰ দি থৈছোঁ। এতিয়া চুপাৰ দি থৈছোঁ। এটা পুলিত লগাব লাগিব। এই পুলিটো 2 বছৰৰ পাছত আকৌ 20 ফুটত পুলিটো ৰুইছোঁ নহয়। 20 ফুটৰ মাজত এটা মালৱা নিম পুলি ৰুব লাগিব। তাৰ শিপাৰ সংস্পৰ্শতহে ইয়াৰ হাৰ্ডউডটো বনিব। তেতিয়া সোনকালে গছজোপা মেচিয়ৰ হ'ব বিকিবৰ বাবে। আহকচোন আগলৈ দেখুৱাই আছোঁ। মই চন্দনৰ পুলিবিলাক চাহ পুলিৰ মাজত ৰুইছোঁ। 20 ফুট স্কোৱাৰ বনাই লৈ 2 বছৰৰ পাছত আকৌ মাজত নিম পুলি লগাব লাগিব, মালৱা নিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাই বাই, ধন্যবাদ।